মোৰ আজিৰ এই ভিডিঅ'টো হ'ল মোৰ ভাইটি আৰু মোৰ দাদাসকলৰ কাৰণে, যিসকল দাদা আৰু ভাইটিসকলক কিছুমান ছোৱালীয়ে মিছা ৰেপ কেছত, মিছা কিডনেপিং কেছত ফচায়। মই আজি সেইবোৰৰ উপায় দিম কেনেকৈ মোৰে ভাইটি আৰু দাদাসকল বাচিব। এতিয়া আহিছে নতুন আইন, যিটো আইন আহিছে 1 জুলাই 2024 পৰা, সেকশন 69। আৰু সেকশন 69 মতে হ'ল, যদি কোনোবা ল'ৰাই কোনোবা ছোৱালীক মানে মিছাকৈ বিয়া পাতিম বুলি কৈ পেলাই যদি ফিজিকেল হয় আৰু তাৰ পাছত ছোৱালীজনীৰ লগত যদি ল'ৰাজনে বিয়া নাপাতে, তেতিয়া সেই ল'ৰাজন 10 বছৰ জেল। কিন্তু তাতে আৰু এটা কথা আছে, কিছুমান ছোৱালীয়ে এতিয়া মিছাকৈ ল'ৰাজনৰ ওপৰত মিছা কেছ দি পেলাই, হয়তো তেওঁলোক ফ্ৰেণ্ডশ্বিপত আছিলে, ফ্ৰেণ্ডশ্বিপটো তেওঁলোকে লাভ বনাই পেলাই মিছাকৈ ল'ৰাজনক ফচাই দিব পাৰে। তুমি ছোৱালীজনীৰ লগত হোৱাটছএপ যেতিয়া চেটিং কৰিবা, তেতিয়া ফ্ৰেণ্ডশ্বিপ শব্দটো তাতে মেনশ্যন কৰিবা। তাতে ক'তো এনেকুৱা শব্দ থাকিব নালাগিব য'ত তুমি ছোৱালীজনীক বিয়া পাতিম বুলি কৈছা। তুমি এনেকুৱা ৰাখিব লাগিব হোৱাটছএপত, য'ত তুমি কৈছা যে ছোৱালীজনীক তুমি বিয়া নাপাতা, তোমালোক অকল ফ্ৰেণ্ডছহে। যদি ছোৱালীজনী এনেকৈ যদি মিছাও কিবা যদি ফেক ফটো মানে ফেক ডকুমেণ্টছ বনায়, তাৰো সেই ছোৱালীজনীৰ 7 বছৰ জেল হ'ব। হয়, আপুনি একদম ঠিক শুনিছে, 7 বছৰ জেল। যদি কোনোবা ছোৱালীয়ে মিছা কিবা ডকুমেণ্টছ কোৰ্টত প্ৰডিউচ কৰে ল'ৰাজনক ফচাম বুলি, তেতিয়া সেই ছোৱালীজনীৰ ওপৰত লাগিব সেকশন 229 অফ ভাৰতীয় ন্যায় সংহিতা, য'ত ছোৱালীজনীৰ 7 বছৰৰ পৰা 10 বছৰ জেল হ'ব। সেইকাৰণে মোৰ ভাইটি আৰু দাদাসকল, আপোনালোকে ভয় নাখাব। যদি কোনোবা ছোৱালী আপোনালোকক ব্লেকমেইল কৰে, মোৰ এই ভিডিঅ'টো ছেভ কৰি থ'ব। বিৰাটে দৰকাৰী ভিডিঅ', সকলোৱে শ্বেয়াৰ কৰিব। জয় আই অসম।